ইতিমধ্যে অখিল গগৈ 31 তাৰিখ ডেডলাইন দিছিলে আকৌ নিমখ ঢালিব নেকি মিত্ৰতা চব কথাটো হ'ল এনেকুৱা যে তেওঁলোকে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা আৰম্ভ কৰি বিহালীৰ ধাবালৈকে যোৱা 4টা বছৰ এনেকৈ তেওঁলোক চলি আছে। গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন কথা বতৰা বুজাত অসুবিধা। অখিল গগৈ আজি কিবা এটা কৈছে, আকৌ 1 তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে। সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনেই কমেণ্ট দিয়া ভাল। আগতে কমেণ্ট দিলে কমেণ্টটো এনেই যায়, কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায়, তো কমেণ্টটোও নোহোৱা হৈ যায়। সেইকাৰণে মই ভাবোঁ যে 31 তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে। মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই।